খবৰ আশা কৰোঁ সকলোৱে ভাল। পোনপ্ৰথমে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ মোৰ চুলিখিনিত বস্তু এটা লগাওঁ। কিনো বস্তু লগাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়া সকলো গম পাব। এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে এনেকৈ জবা ফুলৰ ফুল আৰু পাত ছিঙি ল'ব। তাৰপিছত কি কৰে, মই আৰু কি ল'ব লাগে দেখাইছোঁ বাৰু। যদি জবা ফুলৰ গছ ঘৰতে আছে ছিঙি ল'ব পাৰে, যদি নাই আপোনালোকে ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰৰ পৰা ছিঙি ল'ব পাৰে। মই আপোনালোকক দেখালোঁ। প্ৰথমতে গোলাপ ফুল লৈছোঁ, এতিয়া মই এল'ভেৰা জেল কাটি ল'ম। এইখিনি এতিয়া হৈ গৈছে, পানী জুবিয়াই কিনে থৈ দিলোঁ মই। সেইখিনি এতিয়া যিমানখিনি লেতেৰা আছে তাৰখিনি ওলাই গৈছে। এতিয়া মই টুকি কেনে মিক্সিত পিচি দিম। কেনেকৈনো পিছোঁ, কেনেকৈনো দিওঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়া সকলো গম পাব। এতিয়া বস্তুখিনি এইখিনি ফুলখিনি ধুই ল'লোঁ। ধুই কিনে আপোনালোকে এই আগত যে থাকে সেউজীয়া থুপিটো, এই বস্তুটো এৰাই ল'ব। এনেকৈ এল'ভেৰা জেলখিনি কাটি উলিয়াই ল'ব। এতিয়া মিক্সিত এনেকৈ ফুলখিনি দি ল'ব, গোটেইখিনি দি ল'ব। পাতো দিব পাৰে আপোনালোকে। দিয়াৰ পিছত এইখিনি সোমাই গ'ল, সোমাই যোৱাৰ পিছত এল'ভেৰা জেলখিনি ওপৰতে দি দিব। হৈ গ'ল। এইখিনি এতিয়া মই উলিয়াই কেনে চুলিত লগাম। কেনেকৈনো লগাম আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখিনি এতিয়া আপোনালোকে ভাবিছে সেউজীয়া কেনেকৈ হ'ল। সেউজীয়া হোৱাৰ কাৰণটো হ'ল যে মানে যিখিনি মই ফুলে আৰু এল'ভেৰা জেল লৈছিলোঁ সেইখিনি কম হ'ল। মোৰ চুলিখিনি অকণমান দীঘল হয়, সেইকাৰণে আকৌ পাত আনি কিনে মিক্স কৰি ইয়াত আকৌ পিচি দিলোঁ। আপোনালোকে এনেকৈ চুলিখিনি ফনিয়াই কিনে দুভাগ কৰি ল'ব। দুভাগ কৰি কেনে যোনখিনি কৰিছিলে এনেকৈ লগাই যাব। অকলে ওপৰখিনি লগালেও নহ'ব, আপোনালোকে এনেকৈ আনি কিনে লাষ্টলৈকে যিমান দীঘল হয় আপোনালোকে সিমানখিনি লাষ্টলৈকে এনেকৈ লগাই দিব। মই এনেকৈ লগাই ভালে পাওঁ, চুলিখিনি ফিৰফিৰা হয় আৰু মজবুত হয়। আপোনালোকেও লগাই চাব কেনেকুৱা পায়। যদি ভাল পায় আপোনালোকে মোক কমেণ্ট কৰিব। মোৰ এতিয়া লগাই হৈ গ'ল, আপোনালোকে চাব পাৰে মই চবতে লগাইছোঁ। কম হ'ল আৰু অলপ লাগিছিলে, লাষ্টৰ মাজৰখিনি থাকি গ'ল। তথাপিতো এতিয়া উপায় নাই, তেনেকৈ থ'ব লাগিব। এতিয়া লগাই হোৱাৰ পিছত মই নাৰিকল তেল অকণমান লগাই দিছোঁ, কাৰণ বেছি শুকাই গৈছে, বেয়া লাগে। আপোনালোকে লগাব পাৰে নলগাব পাৰে। মোৰ বেছি শুকাই যোৱাৰ কাৰণে মই বেয়া পাইছোঁ, সেইকাৰণে মই অলপ তেল লগাই দিছোঁ। নাৰিকল তেল লগাইছোঁ, আপোনালোকে যি তেল ব্যৱহাৰ কৰে আপোনালোকে সেই তেল লগাব পাৰে। মই নাৰিকল তেল লগাওঁ কাৰণে নাৰিকল তেল লগাই দিছোঁ। এনেকৈ লাষ্টলৈকে লগাই দিব পাৰে। লগাই কেনে আপোনালোকে এনেকৈ বান্ধি দিব, খোপা বান্ধি দিব পাৰে, বান্ধিব পাৰে, মেলি থ'ব পাৰে। মই এতিয়া বান্ধি দিম। এনেকৈ কৰি ইয়াত কাটা এটা বান্ধি দিম। এতিয়া হৈ গ'ল। এইখিনি মই এতিয়া শুকাব দিম, এঘণ্টামান শুকাই লওক। তাৰপিছত ধুই মেলি মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই এতিয়া চুলিখিনি ধুলোঁ, ধুই মেলি কিনে আপোনালোকক দেখাব নহ'ল কেনেকুৱা হ'ল কি হ'ল। এতিয়া মই বাৰ্থডে খাবলৈ গৈ আছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি ভাল পায় ভিডিঅ'টো চাই প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই মটু ভাই আমাৰো বৌ গৈ আছে, এইটো বৰ্ণিল। বাই বাই।